নমস্কাৰ বন্ধুসকল, আজি এজন মানুহক আপোনালোকৰ ওচৰত চিনাকি কৰি দিব ওলাইছোঁ। কোন সেইজন মানুহ আহকচোন চাওঁ বাৰু। এইজন মানুহ চাওকচোন বাৰু, এইজন মানুহে কি কৰি আছে চাওক। কি কৰি আছে এইবিলাক? বন্ধুসকল, এইজনী হৈছে আমাৰ মা। আপোনালোকে ভিডিঅ'ত সদায় দেখিয়ে থাকে। এতিয়া মায়ে এইবিলাক কৰাৰ লগতে এজন আমাৰ অঞ্চলত ডাঙৰ লোকগীতৰ শিল্পী। মায়ে মানে ইয়াতে ৰজনজনাই থাকে লোকগীত গাই পেলাই। কিন্তু সেই লোকগীতৰ শিল্পী হৈও, ইমান ডাঙৰ শিল্পী এজন হৈও এইবিলাক চাওকচোন কি কৰি আছে, হেঙাৰ বেৰি আছে এইবিলাক চাওক। তই এতিয়া ইমান ডাঙৰ এটা লোকগীতৰ শিল্পী হৈও তই এইবিলাক কৰি আছা? এটা কথা নহয়, লোকগীতৰ শিল্পী হৈ বহি থাকিলে কামবিলাক শেষ নহয়। এতিয়া কঠীয়া পাৰিব লাগিব, কঠীয়া তলি এতিয়া হেঙাৰ পাৰিব লাগিব, এতিয়া বাকীবিলাক চব কামে ব্যস্ত হৈ আছে। এতিয়া সেইকাৰণে মই আজৰি থকা সময়খিনি আকৌ এতিয়া হেঙাৰখন বেৰি কঠীয়াখিনি গৰু খাব নোৱাৰাকৈ, গৰু উঠিব নোৱাৰাকৈ হেঙাৰখন বেৰি দিব লাগিব নহয়। সেইকাৰণে এতিয়া আৰু লোকক খাতি কৰাতকৈ মই নিজে পাৰা কামখিনি ময়ে কৈছোঁ। এইবিলাক মোক কৰা অভিজ্ঞতা আছে। আজি প্ৰায় 30 বছৰেদি মই হেঙাৰ বেৰিয়ে খেদালোঁ। গতিকে এতিয়াও হেঙাৰকে বেৰোঁ। ভাল পাওঁ মই তাৰমানে কামবিলাক কৰি, গানো গাওঁ, অভিনয়ো কৰোঁ। বন্ধুসকল, মায়ে গান গোৱাৰ উপৰিও ভাল অভিনয় কৰে, এইবিলাক ভেকশ্যন দিয়ে। তাৰপিছত এইবাৰ আমাৰ এখন চুটি ছবিত মায়ে অভিনয় কৰিছে। অতি সোনকালে আমাৰ এই চেনেলটোত পাব। আমাৰ মাৰ নাম হৈছে পূৰ্ণিমা ডেকা। মানে আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে, পূৰ্ণিমা ডেকা বুলি চাৰ্চ কৰিলে আপোনালোকে মাৰ লোকগীত শুনিব পাৰিব। ফেচবুকতো চাৰ্চ কৰিলে পাব। এইবাৰ আমাৰ এখন চুটি ছবিত মায়ে বৰ ধুনীয়া অভিনয় কৰিছে। এজনী মগনীয়া সুৰতী মগনীয়াৰ অভিনয় কৰিছে। আপোনালোকে অতি সোনকালে চাব পাৰিব আমাৰ ইউটিউব চেনেলত। মায়ে মানে এইবিলাক হেৰিৰ লগতে, কৃষ্টি সংস্কৃতিৰ লগত জড়িত থকাৰ লগতে এইবিলাকতো ব্যস্ত থাকে। মায়ে মানে নকৰা কাম একো নাই। হেঙাৰ বেৰা আৰু যত যি কাম আছে, খৰি ফলা আৰু ভুই ৰোৱা, কঠীয়া পাৰা, এইবিলাক চব মায়ে কৰিব। মাৰ লগতে ময়ো কৰিম দেই হেঙাৰ বে। বন্ধুসকল, আমাৰ মাৰ বহুত শিক্ষা। এই BA পাছ, তাৰপিছত আকৌ হিন্দীৰ প্ৰবীণ পাছ, মানে শিক্ষাৰ মানে শেষ আৰু। কিন্তু এই চাকৰি বাকৰি নকৰিলে এতিয়া এইবিলাক হেঙাৰ বেৰি আছে। এই চাওক বেৰ এইবিলাক চাওক কিমান হেঙাৰ বেৰিছে চাওক। এইবিলাক কঠীয়া ৰুবৰ কাৰণে এই হেঙাৰ বেৰিছে চাওক। কিমান হেঙাৰ। এই মায়ে অকলে কৰে এইবিলাক। এই মতা মানুহ মানে হাজিৰা চাজিৰা একো নলগায়, মায়ে অকলে কৰি থাকে এইবিলাক। মাৰ বলে বেছি তাৰমানে আমাৰ। আমাৰ মা চাওকচোন, এতিয়া মাৰ বয়স 50 বছৰ পাৰ হৈছে। কি ধুনীয়া গাভৰু হৈ আছে চাওক। আমাৰ ৰূপ চাওক। এই বন্ধুসকল, মই এতিয়া মাক লোকগীতৰ শিল্পী বুলি ক'লোৱে, কিন্তু মায়ে আচলতে লোকগীত কেনেকুৱা গায় আপোনালোকে অলপমান শুনিবনে বাৰু? নহয় আকৌ, মই ক'লোঁ নহয় তই লোকগীত গা বুলি পেলাই। এক ফাঁকি এটা গাই দি, তেতিয়াহ'লে মানে ৰাইজে ভাল পাব আৰু ভিডিঅ'টোৰ গোটেই সম্পূৰ্ণ হ'ব আৰু ভাল লাগিব আৰু ভিডিঅ'টো। বন্ধুসকল, কৰোণাৰ সময়ত মানে মায়ে লোকগীত এটা গাই একদম বিৰাট ভাইৰেল হৈছিল। আৰু নিউজ লাইভতো মায়ে গাইছিলে। কৰোণাৰ সময়ত খুব ভাইৰেল হৈছিলে মাৰ লোকগীতটো। মায়ে অলপ লোকগীত গাব এবাৰ। দে গাওঁ, অকণমান গাওঁ, এক ফাঁকি কলিয়াতো এতিয়া নাগালিতো নহ'ব। এক ফাঁকি গাওঁ। এইখন সংসাৰ অনিত সাৰ পাইছা মানৱীজন, দুদিনৰ পাছতে যাবগৈ লাগিব এৰি থৈ মানৱী জীৱন। হ'ব দে।
দেখিলেনে বন্ধুসকল কি ধুনীয়া লোকগীত গাই মায়ে গোটেইখিনি লোকগীত মই বাৰু ৰেকৰ্ডিং কৰি একদিন আপোনালোকক শুনাম বাৰু দেখিলে বন্ধুসকল আপোনালোকে যদি মাৰ এই গোটেই লোকগীতটো শুনিব বিচাৰে আপোনালোকে কমেণ্টত জনাব